গাইস অলপ আগত লেন্ডস্লাইড হৈছে অলপ আগত নতুন গাড়ী এক মাহ হোৱা নাই ল'বা প্ৰব্লেম দিলাকে হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক আন এটা নতুন ভিডিঅ'ত তো আজি ৰাতিপুৱা একদম 5টামান বাজিল বঢ়িয়াকৈ ওলাই চলাই ল'লোঁ ৰাইডিং পেণ্ট পিন্ধি ল'লোঁ ক'ত যাই আছোঁ কৈছোঁ ৰাস্তাত লগ পাইছোঁ আৰু তাক বঢ়িয়াকৈ বেডিং পত্ৰ পেকিং হৈ গ'ল আমাৰ এইটো বেগ নিম আৰু এইটো বেগ নিম দুটা বেগ ফুল বঢ়িয়াকৈ ওলাই ল'লোঁ যাই থাকোঁ আৰু কিয় ক'বা নেকি বাইদেউ ভালকৈ পঢ়া শুনা কৰিবা ভালকৈ থাকিবা আমি যাওঁ বঢ়িয়াকৈ টেনশ্যন ৰাখি দিওঁ বিয়াৰ যাই থাকোঁ আৰু এই ভাল লগা হৈছে কিবা এটা গাড়ীখনত আমার সেকেন্ড মেম্বার আই গেল আমার দাঁড় গাই রখিছে এই জোটা টোটা মারি দে আর আসলে রাখাই টাউন হৈছে অলপ বেডিং পত্ৰখিনি অলপ বান্ধি লওঁ দাদা ক'ত যাব অসমত বহুত দিন থাকিলোঁ ন অলপ এতিয়া আমি বেলেগত যাওঁ দেখিনি ফটো আমি বঢ়িয়াকৈ ওলাই দিলোঁ আৰু পেকিং চেকিং চব হৈ গ'ল এতিয়া চিধা যাওঁ গণেশ মন্দিৰত লগ পাইছোঁ আৰু মতদাৰকে গুড লাকৰ কাৰণে পইচা দিব আহিছে 500 মান দিছ নাকি 500 মান দিলে নাকি 500 মান দিছ আমি এইটো জেগা ভৈৰৱকুণ্ড পিকনিক স্পট এইটো ভৈৰৱকুণ্ড ইয়াত পিকনিক খাব আহে মানুহবিলাকে বাকী আগতে আমি ইফাল দিছিলোঁ এখন দলং নতুন হৈছে নতুন মানে 3 বছৰমান হ'ল ফাৰ্ষ্টবাৰ আহোঁতে ইফাল দিছিলোঁ এইখিনি পাহাৰ আছিল আগতে পাহাৰ চাৰ কাটি পূৰা দলং বান্ধি দিছে আমি বঢ়িয়াকৈ চেকপোষ্টৰ কাষতে আছোঁ এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ ৰুটি চুটি কিবা খাওঁ ডাৰকে দৌ কিবা টেবলেট চেবলেট মাৰি ল'লাক হা কি কি এই অক্সিজেন কমি গৈছে এতিয়াতে আমাৰ আমি যাম আৰু অক্সিজেন ল'ম লগ পাইছোঁ ৰুটি চুটি খাই চেকপোষ্টত লগ পাইছোঁ আমাৰ ৰুটিটো আহি গ'ল খাওঁ আৰু যাওঁ তাৰ কিবা ক'বা নেকি কেনে এতিয়া আহি কেনে লাগিছে বৰ্তমানক লাগি বৰ্তমান ঠিকেই লাগিছে এতিয়া টেবলেট নুখিলে বোলে 10 টকা নি দেবে 10 টকা অলপ দেৰিকৈ আজি লগ পাইছোঁ আমাৰ খোৱা লোৱাটো হৈ গ'ল এতিয়া যাব লাগে আৰু পাৰ্মিট বনাব আছোঁ না পাৰ্মিটখন বনাই হেলমেট নোহোৱাকৈ টাৱাং যাবা কি কথা কৈ দিলা দাদাকে বেয়া কথাবিলাক কয় কিয় পাহৰিছ নেকি দাদা আহক তো আমি আহি পালোঁ পাৰ্মিট বনাই ILP অফিচ এইটো লেখা আহিছে তাতে ILP অফিচ বুলি সেইবিলাক পিক চিক নেখেলিবা 500 টকা ফাইন দিব নোৱাৰোঁ বাকী গোটেইখিনি প্ৰচেছটো কৈছোঁ আগে যাই বনাই লওঁ আমি তাৰপিছত কৈছোঁ আপোনালোকক আমাৰ ILPটো হৈ গ'ল ILPৰ কাৰণে আপোনালোকে আধাৰ কাৰ্ড লাগিব আৰু ফটো দুটা লাগিব বেলেগ ডকুমেণ্টছ নলেও কথা নাই আৰু গাড়ীৰ লাইচেঞ্চ ৰাস্তাটো ভুল হৈ গ'ল দিয়ক কৈ চৰি অঁ কি কৈছিলোঁ আধাৰ কাৰ্ড লাগিব ILPৰ কাৰণে আৰু ফটো দুখন লাগিব আৰু যোনে গাড়ী চলায় গাড়ীৰ ড্ৰাইভিং লাইচেঞ্চখন লাগিব মানে এইটো অকল চেক কৰাৰ কাৰণে পুলিচে এইটো চেক কৰিব লাইচেঞ্চখন বাকী কেছ নাই ফটো ষ্টেট নহ'লেও হ'ব অৰিজিনেল হ'লেও কথা নাই ফটো হ'লেও কথা নাই লাইচেঞ্চৰ মুঠতে লাইচেঞ্চখন দেখাব লাগিব এতিয়া আমি এণ্ট্ৰি কৰিলোঁ অৰুণাচল কেনে এটা মজা এই শুৱাই দিওঁ নেকি অঁ গাইছ লগ পাইছোঁ আগত আৰু বঢ়িয়া জেগাত ৰখিম ভিডিঅ' চিডিঅ' বনাম ইনষ্টাগ্ৰামত চাব ৰুহুল ইডি 01 আৰু ডাৰ্ক 390 বঢ়িয়া ৰিল আহিছে আমাৰ দুটাৰ ধাপ ধুপ ৰিল হ'ব আজি
নতুন গাড়ী 1 মাহ হোৱা নাই ল'বা প্ৰব্লেম দিলাকে ষ্টাৰ্ট লোৱা নাছিল সেইদিনাৰ পৰা চাওক বা ট্ৰাই কৰোঁ একবাৰত লৈ লৈছি গাড়ীখনে আমাৰ লগত ট্ৰেংক কৰি দিলে আমি বহুত দূৰ যাব আছোঁ ভাই আমাৰ লগত এনে নকৰিবি ভাই 2 লিটাৰ BMW কি কোৱা অ ভাই টেনচন নাই কটা পাৱাৰ ভৰাম ব্ৰ প্লিজ ऐसा मत करो यार 500 মিটাৰ মান আমি মানে হাই হিলৰ পৰা ডাউনত আহি আছোঁ মানে গাড়ীখন ষ্টাৰ্ট লোৱা নাছিল ইঞ্জিন লাইটটো জ্বলি গৈছিল ন তেতিয়া তেতিয়া ইঞ্জিন লাইটটো আহিছিল কিন্তু এতিয়া অহা নাই গাড়ীখনে আমাৰ লগত ট্ৰেংক কৰি দিলে ব্ৰ এনেকুৱা নকৰিবা ইয়ালৈ হালোৱা গৈছে ইয়ালৈ মানে এইখিনি নোৱাৰি আৰু এইখিনিলৈ পাৰি এডভেঞ্চাৰ না ফিট্ৰিখান হ'লেতো ইয়ালৈ লাগলে হয় ইয়ালৈ আমি ৰিটায়াৰমেণ্ট ল'লোঁ স্পৰ্টছৰ পৰা এডিবি এতিয়া আমি এডিবি আমি এতিয়া নৱপ্ৰজন্মক আমি জাগাটো দিলোঁ আমাৰ কাম আমি কৰি ল'লোঁ এতিয়া অঁ ঠিকে আছে অ'কে এতিয়া আমি আৰু যাই থাকোঁ লগ পাম আৰু ৰাস্তাত চাই থাকিব লাষ্টলৈ ভিডিঅ'টো বহুত কিবা কিবি আছে আমি এই ৰূপা পামে আৰু অলপ দূৰ আছে 7 কিলোমিটাৰমান আছে বেছি দূৰ নাই এইখিনিত অলপ ৰখি ফটো দুটামান উঠি ল'লোঁ এতিয়া বঢ়িয়াকৈ যাই থাকোঁ আৰু ৰূপাত ৰখি চাহ তাহ কিবা অলপ খাই ল'ম এতিয়া ভাত নাখাওঁ আৰু ইচ্ছা নাই ভাত চাত খাব ৰখিছোঁ যে দাদা কেনে লাগিল হা অৰুণাচলৰ উবান কথা ভাল বেলেগ ভাল হৈছোন এইটো কেনেকুৱা ভাল মোৰ তাতো লাগছি কিবা এইটো আৰু এইটো নতুন টায়াৰ যিমানে যাই আছোঁ টায়াৰটো নতুন হৈ যাইছে আমাৰ ফুল এতিয়া যাওঁ ৰূপাত যাই চাহটো খাওঁ চাহ মেগী কিবা কিবি খাম আৰু যি খাওঁ দেখা হ'ব দেখাইছোঁ এই যাই থাকোঁ দিয়ক লগ পাম আৰু আগত এই মটো ভ্লগিং কৰা নাই মই পিছত বহিছোঁ মোৰ এই মালটোৰ কাৰণে এইটো মালৰ কাৰণে মোৰ অলপ দিগদাৰ হৈছে সেইকাৰণে মই গাড়ীখন বেছি চলাব পৰা নাই বিষটো উঠি যায় মাজে মাজে নতুন না নতুনকৈ কিবা কিবি হৈ গ'ল জীৱনটোত উপায় নাই লগ পাইছোঁ আৰু গাড়ী আহি নাচটো খাই পেলাব সেই মস্ত ৰাস্তাটোত সোমাব দিছে গাড়ী আহিছে আমি ৰূপাত এণ্টাৰ কৰিছিলোঁ ইফালে চব আৰ্মিৰ বেছ কেম্প আছে আৰু এইফালে হেলিকপ্টাৰো আছে সেইখিনি দেখা নাই এতিয়া আগত যাওঁ ক'ৰবাত বাকী এইখিনি মই চলাওঁ অলপ মানে আগত চেক কৰিছে তাৰপৰা ডিচেম্বৰতে হ'ব লাইচেঞ্চখন এপ্লাই কৰা আছে সেইকাৰণে এইখিনি ভিতৰতে ধৰি দিয়ে আৰু সেইকাৰণে এইখিনি মই চলাই দিওঁ চাই যাব পাৰোঁ ডাইৰেক্ট যাবা দিছে আমার কেস নাই বোম দিলা আমার রূপা ছাতা মন হল আমি বোম দিলা খাম বোম দিলা আর 3 কিলোমিটার আছে এই যাতে বোম দিলা আছে আর 7 কিলোমিটার মানে যাই আছোঁ অলপ ধৈৰ্য ধৰিলে হ'ল বেছি দেৰি নালাগে মেগীটো বান্ধি থৈ দিয়া আমি যাই পাম পাহাৰৱালী মেগী খাব লাগিছিল What the? What the? Oh, boya বাচিছো boya. হা? ৰেকৰ্ড হৈছিল. মই ৰিক্স নলওঁ আৰু. অ না গমে পোৱা নাই ইমান যে হালি গৈছে গাড়ীখন সঁচাই গম পোৱা নাই মই অঁ এই আগৰ চাকাটো চচৰি গৈছে অঁ বয়া বাচিছোঁ বমডিলা টাউন 6 কিলোমিটাৰ অনলি
টাৱাং 83 কিলোমিটাৰ 183 কিলোমিটাৰ অনলি আজি যদি চাওঁ পোহৰে থাকে তেতিয়াহ'লে আমি ডাইৰেক্ট টাৱাং গুচি যাম আৰু যদি কিবা কাৰণত আন্ধাৰ হৈ যায় বা কিবা মিষ্টেক হৈ গৈছে গাইছ অলপ মোৰ এইফালে যাব লাগিব আমি ইফালে দিবা কি পায় আমি যাই আছোঁ জিৰাং পাম আৰু বেছি দূৰ নাই তো নাজাৰাটো কেনে লাগিছে নাজাৰাটো পুৰা গ্ৰীনাৰী আৰু নাজাৰা আছে এগলা নাজাৰা যায় হা অঁ টাৱাং আৰু 153 কিলোমিটাৰ আছে এই ৰস্তিকা হুলালি এনা বস্তু দেই ফান জাস্পৰ ফানৰ কাৰণে মই কৰি দিলা ৰস্তিকা হুলালি এনেকুৱা জেগা এটা ঘৰ হ'লি কথাই নাছিল দিয়ক তো আমি আহি পালোঁ বমদিলা এতিয়া মেগী কিবা কিবা খাই লওঁ পিছফালৰ হোটেলখনত বঢ়িয়াকৈ এতিয়া মুখ হাত ধুই লওঁ অলপ অৱস্থা দেখিছে না কেনে আহি গৈছে মুখ চুখ উপায় নাই আৰু कुछ पाने के लिए कुछ खाना पड़ता है हाँ किया कबा मुख से धुई बढियाके डार्के टिप टप মই ধুই লওঁ মুখখন লগ পাইছোঁ আৰু হোটেলত আমাৰ মেগীটো আহি গ'ল পূৰা এতিয়া খাওঁ মেগীৰ লগত মনষ্টাৰ খাই লওঁ বঢ়িয়াকৈ আমাৰ খোৱাটো বঢ়িয়াকৈ হৈ গ'ল মজা একদম মেগী চেগী মনষ্টাৰ চনষ্টাৰ খাই লৈ তেৰ যাব লাগে ঠাণ্ডা লাগছে নেকি হা লাগা নাই এইগিলা ফেলে থৈছে নালগে নেকি ফেল দাও নেকি লাগব It's very dangerous water crossing it's very dangerous it's mind blowing bro safety is kila haisila hey जीवन हे हरि कृष्ण प्रभु जगन्नाथ ये क्या हुआ ये क्या हुआ गला में से पानी आ गया डोंट रियली ऑन द वैली स्पीड क्रीज बट किल्स स्पीड पूरा क्रीज दिवानी स्पीड 3 किलोमीटर बट किल्स किंतु अभी किल्स ना हो अभी लाई जाओ वाह जिंदगी बेवफा हमें कालदेन में थकीबा नहीं थका कालदेन में नहीं रुकेंगे हम कालदेन में रुकेंगे ये तो डार्क यो 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 कॉक होता कौन होम स्टे थकार कथा आसिल किन्तु आमी नाथाकू इस बार छोड़ दिया नेक्स्ट बार आएंगे तो दोबारा मिलेंगे फिर मिलेंगे दिराং पार হইলো তো অলপ অফৰোডিং পালোঁ এখিনি ৰাস্তাত আমাৰ পিছফালৰ ইউটিউবাৰটো গমে নাপায় বহুত ভিডিঅ' কৰিব লাগে এখিনি অলপ অফৰোডিং পালোঁ এফালেদি যাওঁ নেকি এই ৰাস্তাইদি ক'ত যাবা সেই ৰেডি ভিল হৈছোঁ ৰাস্তাইদি যাম নেকি পথাৰ দিন আমি তলেদি যাওঁ ডাইৰেক্ট मोटर पर ले लो डायरेक्टली पूरा ऑफ-रोडिंग के मजा लेते हुए DV 250 पर रूहुल और डार्क इधर जाके गिरने वाला था अभी फुल पावर रोड फुल इतने बेहद रास्ता लगे कि हाल रास्ता हमको अच्छा रास्ता पसंद नहीं हमको बुरा रास्ता चाहिए बुरा मतलब गांजा वाला फिर हम ऑफरोडिंग करेगा उधर फिर 2-3 नंबर घर पे ऐसा चलेगा कि ऐसे ही चलते रहेगा पागला हुए वो मेरा दिल प्यार का दीवाना आसो ओके मैं किबा खान टाउन हान माने किबा जगहটোৰ নামটো নাই কিবা জেগা
ৰামাক্যাম দিৰাং হয় এইটো লেখা আছে ৰামাক্যাম দিৰাঙৰে মানে লাষ্ট কি জানি সেইখিনি টাউন আন অলপ তো ৰখি চকলেট আনিব গৈছে ডেইৰী মিল্ক খাই বোলে অক্সিজেন নহ'লে ডেইৰী মিল্ক খায় চকলেট টকলেট খাই যাই থাকোঁ আৰু গাইছ অলপ আগত লেণ্ডশ্লাইড হৈছে অলপ আগত ভাগ্য ভাল আমাৰ আমি ডেঞ্জাৰ জোনত আছোঁ নেকি ভাই যাবা দিব না নিদে আমাক ৰখিয়ে থাকিম নেকি বলা বলা অ' ভাই যাও বলা বলা দেখছে গাইছ কেনেকুৱা লেণ্ডশ্লাইড লাকি আমি অলপ সোনকালে এইটো কথা বেয়াই আহিছিল আমাৰ য'ত আচ্ছা গেলে হতা बस गया ফাইনেলি আমি আহি পালোঁ টাৱাং আমি বৰ্তমান চেলা টানেল পাৰ হৈ ইয়াত ৰখিছোঁ অলপ ইয়াত ফটো দুটা এটামান উঠোঁ ভিডিঅ' এটা বনাওঁ তাৰপিছত যাওঁ ইয়াৰ পৰা বাকী এইটো এইখিনি জেগা আমি ফাৰ্ষ্টবাৰ আহোঁতে টানেলটো বনাই আছিল তেতিয়া যাব পৰা অৱস্থাত নাছিল এতিয়া টানেলটো পুৰা কমপ্লিট হৈ গ'ল তথাপিও কিবা কিবা কাম চলি আছে ছাইডত আৰু ওপৰত এই ডাৰ্ক এইগিলা বগা বগা বৰফ নেকি অলপ অলপ স্ন' আছে ওপৰত এইগিলা পানীখিনি মানে জমি গৈছে কিমান পানী চানী আছে তো যাই থাকোঁ আৰু আগত তো ইয়াতে ৰিল এটা বনাওঁ ফটো উঠোঁ ভিডিঅ' বনাওঁ তাৰপিছত ডাইৰেক্ট ষ্টেজত ষ্টে কৰিম তাতে হা মৰ্নিং গাইজ ফ্ৰম জাং বুলি হয় না জেগা অঁ জাং তো আমি কালি ৰাতি আহি পালোঁ ৰাতি আৰু নেখালোঁ ভিডিঅ'ত তো আজি এইটো দেখাইছোঁ ভালকৈ এইটোৱে সৰু ৰুম ইফালে বাথৰুম তাৰপিছত এইটোৱে ৰুম তাৰ কথা নাজনা কি সেই তাৰ পৰা জগি আছোঁ ৰুমত আমি ৰেডি হৈ লওঁ অলপ আৰু ৰাস্তাত লগ পাইছোঁ আজি বুমলা যোৱাৰ কথা আছে চাওঁ কি হয় লগ পাইছোঁ ৰ